Hey guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আজি মোৰ ইউনিভাৰ্চিটিৰ প্ৰথমটো দিন। বতৰটো খুবেই বেয়া, ৰাতিপুৱাৰ পৰা বৰষুণেই। এতিয়া ভাইটিৰ লগত গৈ আছোঁ। আমি গৈ আছোঁ। তাত গৈ এনেকৈ নালাগিলে হৈছে যে চবৰে ইমান ধুনীয়া ধুনীয়াকৈ হৈছে, মোৰে ইমান পিছত যোন যেনেকৈ যাওঁ সেইটো যে ফিল হয়ে জানা নাই, যিমানে তই ভালকৈ যাওঁ। আহা आ जाओ पतंग लेके अपने ही रंग लेके आसमां का शाम आना आज हमें है सजाना। क्यों इस कदर हैरान तू, मौसम का है मेहमान तू, ओ दुनिया सजी तेरे लिए खुद को जरा। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকে যিহেতু গম পাইছে আজি মোৰ ইউনিভাৰ্চিটিৰ প্ৰথমটো দিন আছিল। ৰাতিপুৱা বহুত খৰধৰ হ'ল, ভালকৈ ব্লগ বনোৱা নহ'ল। ইউনিভাৰ্চিটিলৈ গৈও বহুত খৰধৰ, মানে কি হ'ল আজি ৰাতিপুৱা বহুত বৰষুণ দি আছিল। উঠোঁতে 7:30 মান হৈ গৈছিলে, উঠি মেলিকৈ তাৰপাছত আপোনাৰ ইউনিভাৰ্চিটিলৈ প্ৰথম দিন বুলি মানে বৰষুণ ইমান দিছিল ন, যাবলৈ এবাৰ মন গৈছিলেও নগৈছিলেও, কাৰণ বহুত দূৰ ঘৰৰ পৰা মিনিমাম এঘণ্টামান লাগে গৈ পাবলৈ, এঘণ্টা মানে 50 মিনিটটো মিনিমাম লাগেই গৈ পাবলৈ। তাৰপিছত ওলালোঁ আৰু যাওঁ বুলি কিনে লগৰকেইজনীক ফোন কৰিলোঁ, চবেই কৈছে নাযাওঁ বুলি, বৰষুণ দিছে নাযাওঁ বুলি। মই ক'লোঁ ঠিক আছে বৰষুণ নিদিলে মানে যাম বুলি। লাষ্টত গৈ সকলোৱে ওলালে আৰু, কিন্তু মোৰ ডিপাৰ্টমেণ্টৰ নাছিল, চবৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ আছিল। তাৰপাছত আমি গ'লোঁ, গৈ মেলি কিনে ঘৰৰ পৰা ওলাই গ'লোঁ। ঘৰৰ পৰা অলপ দূৰ ভাইটিয়ে থ'বলৈ গ'ল, লগৰ এজনী আছিলে ঘৰৰ ওচৰ, তাইৰ লগতে যাম বুলি কিনে। তাৰপাছত গৈতো পালোঁ, কিন্তু আমি অটো পোৱা নাই। এতিয়া ভাবিছোঁ কি হ'ব, আমি এতিয়া মানে বহুত দূৰ খোজকাঢ়িয়ে গ'লোঁ, খোজকাঢ়ি গৈ আছোঁ। তাৰপিছত অটো নাই, বৰষুণৰ বতৰ, যিকেইখন অটো আহিছে গোটেইকেইখন ভৰ্তি মানুহ, মানে খালী চিট কোনোবা এখনত এটা মানুহ যাব পৰাকৈ আছে, কিন্তু আমিতো দুজনী আছোঁ, এতিয়া যাওঁ কেনেকৈ। বহুত দেৰি হোৱাৰ পাছত এখন অটো পালোঁ, সেইখনলৈ আমি বৈৰাগী মঠৰ পৰা চকীডিঙলৈকে গ'লোঁ। তাৰপাছত আমি চকীডিঙৰ পাছত ইমান টেনশ্যন নাই হোৱা, কিন্তু তাৰপাছতো আজি চকীডিঙতো এখনেই অটো ৰৈ আছিল এইফালে ইউনিভাৰ্চিটিৰ ফালে যাবলৈ, যিহেতু আজি SI এক্সামো আছিল, সেইকাৰণে অটোৰ সংখ্যা কম আছিল। তাৰপাছত আমি গ'লোঁ, চকীডিঙৰ অটোটো উঠি মেলিকৈ আমি চিধা ইউনিভাৰ্চিটিলৈকে গ'লোঁ। তাৰপাছত ইমান এটা প্ৰব্লেম হোৱা নাই, গৈ পাওঁতে কিন্তু আমাৰ 10টাৰ পৰা ক্লাছ আছিল, যিহেতু মই গৈ মেলি 10:05 মানত গৈ পাইছোঁ ক্লাছলৈ। বাইদেউ অলৰেডি ক্লাছত সোমাই গৈছিল। ক্লাছত যোৱাৰ পাছত এনেকুৱা খৰধৰ হ'ল, মানে ক্লাছত গৈ পালোঁ, এজন টিচাৰ সোমাই আছিল, তেওঁ কৈ আছিল মানে তেওঁ মানে তোমালোকৰ আমাৰ ছেমিষ্টাৰটো কেনেকৈ যাব, কি পঢ়োৱা হ'ব, কেইটা ক্লাছ হ'ব, এইবিলাকৰ বিষয়ে কৈ আছিল। তাৰ ইণ্ট্ৰডাকশ্যন দি আছিল। তেন্তে আৰু এজনী বাইদেউ আহিলে, আজি মানে তেওঁৱে ক্লাছ কৰালে। আজি দুজনী আমাৰ যিহেতু 4 ঘণ্টা ক্লাছ, 4টা ক্লাছ 4 ঘণ্টা, 4খন পেপাৰ 4 ঘণ্টীয়া ক্লাছ, কিন্তু টিচাৰ কম হোৱাৰ কাৰণে আমাৰ আজি 2টাই ক্লাছ হ'ল। এই 2টা ক্লাছকে 2 ঘণ্টা কৰি দিলে। 2 ঘণ্টা ক্লাছ, ইমান দিন লকডাউনত 2 বছৰমান হ'ল ক্লাছেই কৰা নাই, আজি 2 ঘণ্টা ক্লাছত। প্ৰথম ক্লাছটোত ইমান এটা বেয়া নালাগিলে, কাৰণ প্ৰথম আছিল 2 ঘণ্টা ক্লাছ কৰি বেয়া নালাগিলে। ছেকেণ্ড ক্লাছটোত কেতিয়া শেষ হ'ব তেনেকৈ লাগি আছিল। মানে এজন টিচাৰ সোমোৱাৰ পাছত আৰু এজন
ক্লাছটো শেষ নোহোৱাৰ আগতে আৰু এজনী টিচাৰ আহি পালেহি তো ক্লাছৰুমতো আজি ব্লগ বনোৱা নহ'ল একোৱেই কৰা নহ'ল মানে খৰধৰকৈ যোৱা হ'ল অহাৰ সময়তো মানে বৰষুণটো দিওঁ নিদিওঁ এতিয়াই দিওঁ তেনেকুৱা হৈ আছিল আহোঁতে খৰধৰকৈ ঘৰ আহি পেলালোঁ আৰু ইমান এটা ব্লগ বনোৱা নহ'ল কাইলৈ নেক্সট ক্লাছ আছে কাইলৈ যদি হয় তেনেহ'লে আপোনাক আমাৰ ইউনিভাৰ্চিটিৰ পৰিৱেশটো দেখাম আৰু মই ডিষ্টেঞ্চত MA কৰি আছোঁ কাইলৈ যদি হয় তেন্তে দেখাম আৰু মানে ইমান এটাও মানে কলেজলৈ মানে আজি ইমানেই খৰধৰ হ'ল মানে মই গৈ একো ধৰিবই নোৱাৰিলোঁ গ'লোঁ আৰু আহিলোঁ নিচিনা লাগিলে ক্লাছটো পঢ়োৱাখিনি বুজিব পালোঁ পঢ়োৱাখিনি বহুত ভালেই পঢ়াইছিল কিন্তু মানে যোৱা অহা মানে এটা যিটো মাইণ্ডছেট থাকে ন কলেজলৈ যাম আহিম বুলি কিনে এই বৰষুণৰ কাৰণে মানে সেইখিনি মানে বহুত কিবা গেজেং গাজাং নিচিনা হ'ল বহুত খিচিৰি নিচিনা লাগিলে ইমান পানী নিচিনা গ'লোঁ আহিলোঁ একতো মই ডাঙৰ ছাতি এখন লৈ থৈছিলোঁ ছাতিখনৰ কাৰণে ইমানেই প্ৰব্লেম মানে কি ধৰোঁতে মেলোঁতে ইমানেই আনকমফৰ্ট লাগিছে এনেকুৱা লাগিছে চবেই মোকে চাই আছে নেকি মই ডাঙৰ ছাতিখন লৈ আহিছোঁ কিন্তু ডাঙৰ ছাতিখন লৈ গৈছিলোঁ বৰষুণৰ পৰা বাচিবৰ কাৰণে সৰুখন লৈ গ'লে মানে কি হয় বেগটো তিতি যায় মানুহজনী বাচোঁ ইটো এইকাৰণে ভাবিলোঁ ডাঙৰখনে লৈ যাওঁ লগত যদি কোনোবা সোমাম কওঁ তেন্তে সোমাব পাৰে আজি ইমান এটা কলেজত এনজয়মেণ্টটো কৰা নহ'ল গ'লোঁ ক্লাছ কৰিলোঁ যিহেতু লেট হৈছিলে কৈছোঁৱেই ক্লাছ কৰি মেলি চিধা মানে ঘৰলৈ আহিলোঁ আৰু মোৰ লগৰজনীয়ে ৰোজা থৈছিল তো ভাবিলোঁ আৰু কিনো কৰিম বুলি কিনে তাইৰ লগতে গৈছোঁ যেতিয়া আহোঁতে তাইৰ লগতে আহিব লাগিব তাৰমানে এই দিলে অলপমান কথাটো বেয়া দেখায় ন তো তেনেকেই আমি আহিলোঁ আহি মেলি কিনে ঘৰত আৰু ইমান ভাগৰ লাগিছে ঘৰ আহি পাইছোঁ আহি পেলাই ঘৰত আলহী তাৰপিছত আলহীৰ লগত অলপমান কথা বতৰা পাতি মেলি কিনে আৰু এতিয়া জাষ্ট ফ্ৰী হৈছোঁ মানে তেওঁলোক গৈছে আৰু মই ফ্ৰী হৈ মেলি কিনে ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'খিনি চালোঁ দিনৰ কিন্তু ইমান এটা আজি একো ভিডিঅ' বনোৱাই নহ'ল মানে ইমানেই দিনটো মানে মই নিজেই ক'ব নোৱাৰোঁ কেনেকুৱাকৈ গ'ল ভালেই গ'ল বেয়া বুলিও নহয় দিনটো ভালেই গ'ল কিন্তু তথাপিও কিবা এটা যে খিচিৰি কিবা গেজেং গাজাং নিচিনাকৈ গ'ল আৰু আজি ক্লাছ কৰা চবতকৈ ইণ্টাৰেষ্টিং কথা কি জানেনে মই যিহেতু লেট গৈছিলোঁ ফাৰ্ষ্ট বেঞ্চ এখন খালী আছিল সেই বেঞ্চখনতে গৈ কিনে মই বহিলোঁ আৰু এই যে ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰা যে মই বহিলোঁ যেনেকৈ মানে তাত তেনেকেই মই বহি থাকি গ'লোঁ অহালৈকে ষ্টেচু বনি কিনে যিখিনি টিচাৰে কৈছে যিখিনি নোটছ কৰিব লগাখিনি আছে সেইখিনি নোট কৰি মেলি কিনে মানে মই তাতেই একদম ষ্টেচু নিচিনা বহিলোঁ সোমোৱাৰ পৰা একেবাৰে অহালৈকে তাতে মানে ইমান আনকমফৰ্ট পিছফালে ল'ৰা দুটামান বহি আছিলে এই মানে মই গৈ কিনে সেইটোৱে চিট খালী আছিলে আৰু নহ'লে একেবাৰে লাষ্টত বহিবলৈ মন নাছিলে যিহেতু তাত বহুত আনকমফৰ্ট লাগিছিলে পাছফালে ঘূৰিবলৈও নাই পৰা আগফালে টিচাৰজনী মানে একোৱেই নাই আৰু কোনো চিনাকি নাছিলে অকলে গোটেই ক্লাছকেইটা কৰিব লগা হ'ল মানে সেইকাৰণে আৰু বেছি কিবা নিচিনা লাগিলে আৰু একো নাই আজি প্ৰথমটো দিন দ্বিতীয়টো দিনলৈকে মানে দুদিনমান যোৱাৰ পাছত আৰু নিজে অট'মেটিকেলি আহি যাব ধন্যবাদ মৰমৰ দৰ্শকসকল আপোনালোকক যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে ভিডিঅ'টোৰ তলত লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব যিহেতু মই ষ্টাৰ্টিংহে এইটো মানে ইমান ভাল এটা ভিডিঅ' বনাব পৰা হোৱা নাই এতিয়া কেমেৰাটো অন কৰাৰ লগে লগে মানে ইমানেই লাজ লাগে মানে কি কৰিম কি নকৰোঁ নিচিনা এইটো কম জানো না এইটো নকওঁ এইটো কম এইটো নকওঁ তেনেকুৱা লাগে আৰু মানে কোনোবা যদি ওচৰত আহি যায় তেনেহ'লে ঘপককৈ কেমেৰাটো তলত থৈ দিওঁ মই কৈছোঁৱেই মই এতিয়া মোৰ কেমেৰাটো অন কৰি থৈছোঁ মোক কি ক'ব মোক চালে কেনেকৈ মানে বহুত কিবা নিচিনা ফিল হৈছে এইকেইদিন আজিতো অকণমান বাৰু ঠিকেই প্ৰথম দুদিন মানে এনেকুৱা লাগিছিল ঘৰৰ মানুহৰ আগত প্ৰথম দুদিনটো মই ডাউট কৰিছিলোঁ কিন্তু তেতিয়াও মানে সেইটো কৰোঁতেও মানে প্ৰব্লেম হৈছিল ঘৰৰ মানুহবিলাকে চাইছিল তেতিয়াও মানে এনেকুৱা লাগিছিল মই কি কৰি আছোঁ বাৰু তেনেকুৱা মানে বহুত কিবা নিচিনা ফিলিংছ আহিছিল এতিয়া অকণমান মানে বহুত বেছিও নহয় অকণমান জাষ্ট আৰু চেঞ্জেছটো আহিছে মানে যাতে মানে এতিয়া ক'বলৈ পৰা হৈছোঁ আৰু কিন্তু তথাপিতো পাব্লিকৰ আগত ক'ব পৰা নাই আমাৰ ঘৰৰ ভিতৰত ইমান এটা প্ৰব্লেম নহয় কিন্তু তথাপিতো যদি পাছফালে কোনোবা এটা আহি যায় তেতিয়াও মানে ক'বলৈ অকণমান লাজটো লাগে আৰু কিন্তু পাব্লিকৰ আগত কওঁতে এনেকুৱা লাগে কেমেৰাটো যদি অন কৰিলোঁ মোকে চাই আছে নেকি আকৌ ভাবিব ছোৱালীজনী ইমান ফোন ৰাস্তাটো ফোনটো লৈ কিনে মানে ইমাননো কি থাকে মানে তেনেকুৱা টাইপৰ একদম মানে ক'বলৈ নোৱাৰা আৰু এক্সপ্লেইন কৰিব নোৱাৰা এইটো ফিলিংছ মানে এক্সপ্ৰেছ কৰিব নোৱাৰা এক্সপ্লেইন নহয়